নমস্কাৰ বন্ধুসকল ওয়েলকাম টু আসাম জবস নিউজ ইউটিউব চেনেল সো বন্ধুসকল এইটো ভিডিঅ'ত আপোনালোকক আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বিষয়ে যিবোৰ কনফিউজন আছে আপোনাৰ এই গোটেইখিনি কনফিউজন ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম লগতে আপোনাৰ বিভিন্ন ক্যান্ডিডেটস বা ইউজাৰ্স বোৰে আমাক প্ৰশ্ন সুধি আছে যে এইটো কেনেকৈ হ'ব এইটো কি ঠিক আছে তেওঁলোকৰ কনফিউজন আৰু লগতে প্ৰশ্নবোৰ সোধাৰ আমি প্ৰশ্নবোৰ যি হল কোৱেশ্চন কৰা হৈছে এইবোৰৰ এনসাৰবোৰ দিম সো যদি আপুনি এডিআৰৰ প্ৰিপাৰেচন কৰি আছে বা এডিআৰত এপ্লাই কৰিছে বা এপ্লাই কৰিব সো ভিডিওটো সম্পূৰ্ণ চাব সো বন্ধুসকল ইয়াতে আমাৰ ফাৰ্স্ট প্ৰশ্ন যেটো সুধিছে আমাৰ ইউজাৰে সো কাৰেকশন উইন্ডো কেতিয়া ওপেন হ'ব সো বহুতো ক্যান্ডিডেটসে ইয়াতে আমাৰ নেম ডিওবি বা পেৰেন্টছৰ নেম বা যিকোনো ধৰণৰ মিস্টেকস কৰিছে ঠিক আছে মিস্টেক কৰিছে আপোনাৰ অনলাইন এপ্লিকেশনত সো এইটো আপোনাৰ কেতিয়া কাৰেক্ট কৰিব পাৰিব সো বন্ধুসকল আপোনালোকে গম পায় যিখিনি সময় আপোনাৰ অনলাইন চলি থাকে ঠিক আছে তেতিয়া কাৰেকশন নিদিয়ে অনলাইনটো হেক হোৱাৰ পিছতে অনলাইনৰ লাষ্ট ডেট হেক হোৱাৰ পিছতে আপোনাৰ কাৰেকশন পিৰিয়ড দিয়ে সো আমাৰ ইয়াতে অনলাইনৰ লাষ্ট ডেট হৈছে 29 ডিসেম্বৰ সো বিফোৰ 29 ডিসেম্বৰ আপোনাৰ কোনো ধৰণৰ কাৰেকশন পিৰিয়ড নিদিয়ে সো কাৰেকশন পিৰিয়ডৰ ৰিলেটেড কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন এতিয়ালৈ ওলোৱা নাই যদি কোনো ধৰণৰ নোটিফিকেশন ওলাই আমি আপোনালোকক জনাম লগতে আমাৰ ভিডিওৰ ডেসক্ৰিপচনত এখন লিংক আছে তাতে গৈ আপোনালোকে চাব পাৰিব যে কাৰেকশন পিৰিয়ড দিছে না দিয়া নাই ঠিক আছে সো ভিডিও লিংকটো চাই থাকিব আপোনালোকে আপডেট হৈ থাকিব সো বন্ধুসকল এটা সেকেন্ড কোৱেশ্চন আপোনাৰ যদি আপুনি গ্ৰেড 3 ত এপ্লাই কৰিব বিচাৰিছে তেতিয়া আপোনালোকে ক্যাটাগৰী ঠিক আছে ডিগ্ৰী উইথ কম্পিউটাৰ গ্ৰেজুৱেচন উইথ কম্পিউটাৰ আৰু লগতে এইচএছৰ ক্যাটাগৰী এপ্লাই কৰিব পাৰিব না নাই সো বন্ধুসকল এতে যদি আপুনি গ্ৰেজুৱেচন কৰিছে আপুনি অকল থাৰ্ড গ্ৰেডতে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ যদি কম্পিউটাৰ আছে সো আপুনি যিমানখিনি ক্যাটাগৰী আপুনি এলিজিবল হয় গোটেইকেটা থাৰ্ড গ্ৰেডৰ ক্যাটাগৰীত আপোনালোকে এপ্লাই কৰিব পাৰিব সো ইয়াতে থাৰ্ড গ্ৰেডৰ কোনো সীমাবদ্ধতা নাই যে এইকেইটা ক্যাটাগৰীতে আপোনালোকে এপ্লাই কৰিব পাৰিব সো ইয়াতে নেক্সট কোৱেশ্চন আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ এক্সাম ডেট কেতিয়া সো বন্ধুসকল ইয়াতে এক্সাম ডেট মোস্ট প্ৰবাবলি 2024 ৰ ফাৰ্স্ট মান্থ কেইটাত হ'ব ঠিক আছে সো কোনো ধৰণৰ ইয়াতে আপডেটস আহা নাই যদি আমি ডেটসটো ক'ব নোৱাৰো কিন্তু মোস্ট প্ৰবাবলি জানুৱাৰী ফেব্ৰুৱাৰী অথবা মাৰ্চ এনেকুৱাত হ'ব লাগে বিফোৰ ইলেকশন হ'ব লাগে ঠিক আছে সো ইয়াতে নেক্সট কোৱেশ্চন আপোনাৰ এজনে কি কৰিছে সিগনেচাৰৰ পিক্সেল আৰু বা সাইজ যিকোনো আপোনাৰ সিগনেচাৰ বা ফটো সাইজ বা পিক্সেল মিস্টেকলি অলপ মানে মিলা নাছিল বুলি কৈছে সো ইয়াতে যদি আপোনাৰ ফটো সিগনেচাৰ নিমিলে বা কিবা এটা প্ৰবলেম হয় সো এইটো আপোনাৰ সাবমিটে নলব ঠিক আছে যদি সাবমিট লৈছে বা আপোনাৰ ফটোটো যদি ক্লিয়াৰ আছে ঠিক আছে সো আপোনাৰ কোনো ধৰণৰ ইয়াতে প্ৰবলেম নহয় সো নেক্সট ইয়াতে প্ৰশ্ন আমাৰ সুধিছে গ্ৰেড 3 আৰু গ্ৰেড 4 একেলগে এপ্লাই কৰিব পাৰিম নেকি সো বন্ধুসকল ইয়াতে গ্ৰেড 3 গ্ৰেড 4 একেলগে এপ্লাই কৰিব পাৰিব যদি আপুনি গ্ৰেজুৱেট নহয় সো আপোনালোকে গম পায় আপুনি যদি গ্ৰেজুৱেট হয় আপুনি 4 গ্ৰেডত এপ্লাই কৰিব নোৱাৰে আপুনি ধৰি লওক এইচএছ পাস হায়াৰ সেকেন্ডাৰী পাস কৰিছে তেনেহলে আপুনি 4 গ্ৰেড 3 গ্ৰেড দুটা এপ্লাই কৰিব পাৰিব ঠিক আছে সো 4 গ্ৰেড 3 গ্ৰেডত আপোনালোকৰ এসএস ক্যাটাগৰীটো এপ্লাই কৰিব পাৰিব লগতে ইয়াতে আপোনাৰ ড্ৰাইভাৰ ক্যাটাগৰীটো এপ্লাই কৰিব পাৰিব আৰু 4 গ্ৰেডতো এপ্লাই কৰিব পাৰিব সো আশা কৰিছো আপোনালোকে বুজি পাইছে সো ইয়াতে আধাৰ কাৰ্ড বহুতো ক্যান্ডিডেটস সুধি আছিল এইটো কোৱেশ্চনস সো আধাৰ কাৰ্ড ম্যান্ডেটৰি নেকি হয় এইবাৰ আমাৰ আধাৰ কাৰ্ডটো ম্যান্ডেটৰি কৰা হৈছে সো আপোনাৰ যদি আধাৰ কাৰ্ড নাই আপুনি এপ্লাই কৰিব নোৱাৰে সো আধাৰ কাৰ্ড ইজ মাষ্ট সো আধাৰ কাৰ্ড আপোনাৰ লাগিবই সো বন্ধুসকল ইয়াতে এজনে সুধিছে যে মই নামত মিস্টেক কৰিছো নামটো লিখাতে মোৰ এপ্লিকেশনটো ৰিজেক্ট হ'ব নেকি সো গাইস এটা দুটা ওয়ার্ড যদি মিসপেল হয় বা এটা দুটা ওয়ার্ড যদি কিবা মিস্টেক হয় ইয়াতে আপোনাৰ ৰিজেক্ট নহব কিন্তু আপুনি কাৰেকশনটো কৰিব লাগিব নহলে আপোনাৰ যেতিয়া আপুনি পাস কৰিব ডকুমেন্ট ভেৰিফিকেশনত আপোনাৰ বহুত প্ৰবলেম হ'ব ঠিক আছে একেবাৰে বহুত বেছি প্ৰবলেম হ'ব যদি আপুনি কাৰেকশনটো নকৰে আৰু লগতে যদি আপোনাৰ ফটো বা এনেকুৱা ধৰণৰ ডাঙৰ মিস্টেক হৈছে সো আপোনাৰ এপ্লিকেশন ৰিজেক্ট হ'ব পাৰে যদি কাৰেকশন নকৰে ঠিক আছে সো এটো ডিপেন্ড কৰে আপোনাৰ কেনেকুৱা মিস্টেক হৈছে সো বন্ধুসকল ইয়াতে নেক্সট কোৱেশ্চন can I apply for grade 3 if I am 12 pass sure আপনি যদি
এইচএছ পাছ কৰিছে আপুনি গ্ৰেড 3 এটা বা দুটা কেটাগৰী চাগে এপ্লাই কৰিব পাৰিব ঠিক আছে সো ইয়াতে এজনে সুধিছে আইটিআই উইথ 10 পাস উইথ আইটিআই যিখন পোষ্ট আছে তাৰ সিলেবাসটো কি হ'ব সো সিলেবাস আপোনাৰ গ্ৰেড 4ৰে হ'ব কিয়নো এটো গ্ৰেড 4 কেটাগৰী হয় সো গ্ৰেড 4ৰ সিলেবাসটো আপুনি ফলো কৰিব লগতে আপোনাৰ আইটিআই যেটো ফিল্ডত আপুনি স্পেশাল যেটো ফিল্ডত আপুনি কৰিছে আইটিআই টো তাৰে ওপৰত প্ৰশ্নবোৰ চাই থাকিব সিলেবাসটো চাই ল'ব ঠিক আছে সো বন্ধুসকল ইয়াতে আমাৰ ভিডিওটো সম্পূৰ্ণ হল সো বন্ধুসকল ইয়াতে যদি ভিডিওটো আপোনালোকক সহায় কৰে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ডিসক্ৰিপশনত লিংক আছে তাতে গৈ আপোনালোকে যিকোনো ইনফৰমেশন চাই থাকিব পাৰিব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিও আই হোপ ইউ লাইক দ্য ভিডিও